হেল্ল' গাইজ, আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ আমাৰ আজি ৰুবলৈ দিয়া হৈছে। আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। ৰাতিপুৱাই মাটিবিলাক চহাই থৈ যোৱা হৈ গ'ল। দেউতা, মই আৰু বৰ্তাই মিলি ধুনীয়াকৈ চহাই থৈ গ'লোঁ। এতিয়া আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। ৰোৱনীবিলাক আহিছে ৰুবলৈ, আপোনালোকক দেখাই আছোঁ। বলক তেতিয়াহ'লে পলম নকৰি আমি আজি ৰোৱনীবিলাকক দেখুৱাই আছোঁ। আজি বহুত ৰোৱনী আহিছে আমাৰ ঘৰত, দেখুৱাই আছোঁ আপোনালোকক। এয়া হ'ল আমাৰ ৰোৱনীবিলাকে ধুনীয়াকৈ ইয়াতে ৰুই আছে। দেখিছেনে আপোনালোকে? ৰোৱা ৰুব আহিছে। এইবিলাক ধুনীয়াকৈ ৰোৱা ৰুব আহি আছে। এইজনী হ'ল আমাৰ বৌৱে ধুনীয়াকৈ ৰুই আছে ইয়াতে। এইজনী আমাৰ ভণ্টি হয়, এইজনী আমাৰ বৌ হয়। এয়া এজনী আমাৰ ভণ্টি। ঐ চাই দে এইফালে। ধুনীয়াকৈ ইয়াত ৰোৱা ৰুই আছে। এইফালে আমাৰ বৌমাই ধুনীয়াকৈ ৰুই আছে, একদম চুকত সোমাই লৈছে বৌমাই। এইফালে আমাৰ খুৰীদৈ ধুনীয়াকৈ, খুৰীদৈ হাই কৰি দে। চাওক খুৰীদৈ কি ধুনীয়াকৈ ৰোৱা ৰুই আছে। এইফালে এজনী বৌ, এইফালে আমাৰ খুৰীদৈ এজনী ধুনীয়াকৈ, এয়া আমাৰ বাই হয়, ধুনীয়াকৈ ৰুই আছে ইয়াতে কঠীয়া। এইফালেও বেলেগৰ ধুনীয়াকৈ ৰুই থকা হৈছে। এইফালে বেলেগ মানুহৰ চবৰে ৰুই আছে। এইফালে ধুনীয়াকৈ কঠীয়া পাৰি থৈ দিয়া আছে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। বাই বাই।